Welcome back to my channel আৰু আমাৰ এইটো হৈছে তৃতীয় ভিডিঅ' যেটো আপোনালোকক মই আগতে কৈছিলো আমাৰ চেনেলটোত ব্লগ থাকিব আমাৰ ইয়াতে ট্ৰেভেল থাকিব আমাৰ ইয়াতে ৰেচিপি থাকিব আৰু আমাৰ ইয়াতে বহুত কিবা কিবি থাকিব সো আজি আমি ষ্টাৰ্ট কৰিব ওলাইছো আমাৰ নতুন চেনেলটোৰ নতুন এটা ভিডিঅ' যেটো ভিডিঅ'ৰ নাম হৈছে এছএমইজ ফুড চেলেঞ্জ আৰু আমাৰ মোৰ লগত আছে এতিয়া দেৱকী আৰু আমাৰ মাজত আজি যেটা বাজেট বহুত কম সেইকাৰণে আমি 3 পেকেট চিপছ আনিছো 3 পেকেট ই খাব 3 পেকেট মই খাম ইয়া আমাৰ মাজত তেৰি মেৰি আছে আমাৰ লগত বিংগো আছে আৰু লেজ আছে সো চেলেঞ্জটো কৰাৰ আগতে কেইটা নিয়ম আছে নিয়মটো কৈ লওঁ নিয়মটো এইটো যে যোনে চেলেঞ্জটো হাৰিব তাৰ কাৰণে পানিছমেণ্ট আছে আৰু পানিছমেণ্টটো কি এইটো আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আছে পিছত কম আৰু এটা কথা যেটো চেনেলটো নতুন আমাৰ সো আমি আশা কৰিছো চেনেলটো যাতে আমি 1k ভিউ পাওঁ সো যদি 1k ভিউ পাওঁ তেতিয়া আমাৰ নেক্সট চেনেল যাতে বহুত ডাঙৰ ছাৰপ্ৰাইজ থাকিব সো আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কিটা প্ৰথম পেকেট কেইটামান চিপছ কেইটামান মানে উলিয়াই লওঁ তাৰপিছত আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ষ্টাৰ্ট কিনে বলি কোন দিব চিপছখিনি চাব পৰা চিপছখিনি উলিয়াই লৈছোঁ এতিয়া কাঁহীত দুইটাই সমান সমান 3 পেকেট চিপছ আছে সো আমি আৰম্ভ কৰোঁ ভিডিঅ'টো পানিছমেণ্টটো লাষ্টলৈকে আছে সো ভিডিঅ'টো যাতে লাষ্টলৈকে চাই আমি আশা কৰিলোঁ সো আমি আৰম্ভ কৰিব ওলাইছোঁ এছএমইজ ফুড চেলেঞ্জ ইন 3 2 1 ষ্টাৰ্ট হয় পাৰা নাই দৰকাৰ এটা মোৰ প্লেটত এইখিনি আছে ডাবল প্লেটত এইখিনি আছে देखो कि जोर लगा के लाल क्यों ini jadi barang no तो सामने डेमोक्रेट है कोई
দুইটা ফিনিশ সো দেৱৰখীৰ লাগিল 4 মিনিট 25 ছেকেণ্ড আৰু মোৰ লাগিল 4 মিনিট 28 ছেকেণ্ড চাব পাৰে সো আজি উইনাৰ হ'ল দেৱৰখী সো আমাৰ পানিশমেণ্ট হ'ল দেৱৰখী হ'ব এতিয়া যেতিয়া আমাৰ দাদা যেতিয়া লুজাৰ হৈছে এটা জলকীয়া খাব লাগিব তাৰপিছত আৰু 10টা পুশ-আপ মাৰিব লাগিব 10টা পুশ-আপ বাৰু চাই লওঁ কি হয় আৰু লগতে আৰু এটা গ্ৰীণ চিলি এটা হ'লে হৈ যাব নাই দুটা খাব লাগিব যিহেতু এতিয়া দাদা হাৰিলে এটা ৰেড চিলি খাব লাগিব আৰু এটা গ্ৰীণ চিলি খাব লাগিব আৰু 10টা পুশ-আপ মাৰিব লাগিব এতিয়া ইতিমধ্যে বাৰু ঠিক আছে একো নাই এবাৰ মই হাৰিলোঁ নেক্সট টাইম মই নিশ্চয় দেখিম বাৰু চাম ঠিক আছে বাৰু চেলেঞ্জ একচেপ্টেড যিটো আছিলে আগতে সো আৰম্ভ কৰোঁ হ'ব না নাবলৈ লগতে 10টা পুশ-আপো আছে জলকীয়া হাৱা টাইট কৰিলে ফ্ৰেণ্ডছ সো এনেকুৱা এটা অৱস্থা হৈছে আমাৰ নেক্সট ভিডিঅ'তকৈ ইয়াতকৈ বেছি ভাল পানিছমেণ্ট হ'ব ইয়াতকৈ বেছি ভাল আমাৰ এক্সাইটিং আমাৰ কণ্টেষ্ট হ'ব আৰু বেলেগ কণ্টেণ্ট হ'ব অকল ফুড চেনেলতে নহয় আমাৰ যিহেতু আগতে কৈছোঁ সো আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে লাইক শ্বেয়াৰ কৰে আৰু কমেণ্টত কওক আপোনালোকক কি নতুন চেলেঞ্জ লাগে চৰি আৰু 10টা পুশ-আপ আছে আপোনাৰ 10টা পুশ-আপ বাৰু ঠিক আছে এটা দুটা তিনিটা ভালকে 4টা 5টা 6টা 7টা 8টা 9টা 10টা বঢ়িয়া হৈ গ'ল চেলেঞ্জ যিহেতু এতিয়া শেষ হ'ল সো ইমান আছে আমাৰ ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চাইডত থকা ঘণ্টাটোত দবাই দিব আৰু কমেণ্টত কওক আপোনালোকক কেনেকুৱা নতুন নতুন চেলেঞ্জ লাগে আৰু পানিছমেণ্টটো দিব কি দিব লাগে আমি কি কৰিব লাগে পানিছমেণ্টটো আপোনালোকে ছাজেশ্যন কৰিব আৰু যিহেতু লকডাউন চলি আছে সো ঘৰত থাকক সুৰক্ষিত থাকক আৰু ক'ভিড-19ৰ পৰা বাচি থাকক